কথা একো নহয় যদি 15 মিনিট ন্যাশনাল হাইৱে বন্ধ কৰি থৈ দিয়ে এম্বুলেন্স আদিও থাকে আৰু পিছত যেতিয়া গণ্ডগোল এটা হ'ব বা কোনোবা মানুহৰ এম্বুলেন্সত মৃত্যু হ'ব মানুহে মুখ্যমন্ত্ৰীকে দায়ী কৰিব যে মুখ্যমন্ত্ৰীৰ গাড়ীৰ কাৰণে আমি ৰখিলোঁ সেইকাৰণে আমাক লাগে এটা স্মাৰ্ট পলিচি যে সিকিউৰিটিও হওক সাধাৰণ মানুহৰো ক্ষতি নহওক তাৰ কাৰণে মই এছপি কনফাৰেন্সতো কৈছোঁ যে আপোনালোকে এনেকুৱা ব্যৱস্থা কৰক যে আমাৰ গাড়ীবিলাক যিটো ৰাস্তাত কম মানুহ আহে সেইফালেদি লৈ আহক যদি কেতিয়াবা আমি ন্যাশনাল হাইৱেত আহোঁ এটা পাৰ্ট কিবা কাৰণত বন্ধ থাকিলেও ইটো পাৰ্ট যাতে দুইটা ফালে মানুহ অহা যোৱা কৰি থাকিব পাৰে সাধাৰণ মানুহক কষ্ট দি আপুনিওতো মনটো ভাল নালাগে নহয় তাৰ পিছত এটা লাষ্ট কোৱেশ্চন বিগত বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় চোৰাং চিকাৰ ৰোধ কৰাত যথেষ্ট আপোনালোকে সফল হৈছে মাত্ৰ এটা গড় যোৱা বছৰ এটা গড় আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত এটাও গড়ৰ এতিয়ালৈকে মৃত্যু হোৱা নাই বা হত্যা হোৱা নাই তাৰ আগত অফকোৰ্স এই বছৰত এটা মৃত্যু হৈছে চোৰাং চিকাৰীৰ হাতত এই বছৰ আমি চেষ্টা কৰিম যাতে আগতকৈ ভাল ফলাফল আমি দেখুৱাব পাৰোঁ